এদিন মই নকৰিব লগা কাম কৰি ঘৰত আহিছোঁ। দেউতা 2 মাহেদি ঘৰত অহা নাই। পুলিচৰ ড্ৰেছযোৰ পিন্ধি দেউতা আহিছে। মই আছোঁ ঘুমেই। ঠেং দুখন দেখা পাইছোঁ পুলিচৰ। মই বিচনাৰ পৰা উঠি মাৰিলোঁ লৰ। ফুট মই বিচনাৰ পৰা। বেলেগ আৰু চাৱাই নাই আৰু পিছফালে ফুৰি। তাৰপিছত দেউতাই কৈছে কিয় পলাল সি কিয় গেল। মায়েও আচৰিত কিয় পলাল। মই কৈছোঁ এতিয়া ঘৰত কথাটো খুলি ক'বাও নোৱাৰোঁ। মই কৈছোঁ সপোন দেখি পেলাই ৰাখিছোঁ। কিছুমান ঠাইত যে মাটিৰ কাপত চাহ দিয়ে, চাহ খোৱাৰ পিছত সিহঁতে মাটিৰ কাপকেইটা পেলাই দিয়ে। মই কি কৰোঁ জানেনে? মানুহ চাওঁ ইফালে সিফালে। মানুহ নোহোৱান পালি চাহ খাই কাপটো পকেটত ভৰাই লৈ গুচি আহোঁ। কালি আইচক্ৰীম খালোঁ, খাই উঠি এইটো লৈ আহিলোঁ গাইছ মই। এয়া হ'ল ইয়াৰ বাপকৰ ৰাস্তা। সেইকাৰণে মাটি পেলাই থৈ দিছে গাড়ী যাব নোৱাৰাকৈ। বাপকৰ ৰাস্তাত মাটি পেলাই থৈছে গাড়ী যাব নোৱাৰাকৈ। চাৰিওটা আকৌ শিলো দি থৈ দিছে, গাড়ীখন পাৰ হ'ব নোৱাৰে এখন গাড়ী। তাৰ বাপকৰ ৰাস্তা যে এই চিলিণ্ডাৰৰ গাড়ীখন দেখিছানে? এটাতো 1000 চিলিণ্ডাৰ আছে। মই ফাইনেল কৰিলোঁ কালিৰ পৰা চিলিণ্ডাৰৰ গাড়ীত মই লেবাৰ কাম কৰিব যাম। উঠোৱা নুমোৱা চিলিণ্ডাৰ, কাৰণ এটা ডাঙৰ অংক আছে। এখন গাড়ীত 1000 চিলিণ্ডাৰ আহে। তাৰপৰা সিহঁতে এটা চিলিণ্ডাৰত 12-13 কেজি থাকে। সিহঁতেতো চিলিণ্ডাৰৰ গাড়ীত কোনো কাৰণত বেলেগ মানুহ উঠবা নিদিয়ে। নাই বুলিও সিহঁতে 500-600 চিলিণ্ডাৰৰ পৰা 1 কেজিকৈ ওলায়। 100 চিলিণ্ডাৰত সিহঁতে ওলালে মিনিমাম 4-5 হাজাৰ টকা পায়। 500-600 চিলিণ্ডাৰত সিহঁতে কিমান পাব? এতিয়া অংকটো কৈছোঁ, এটা মানুহৰ হাজিৰা যদি 4-5 হাজাৰ টকা হয়, 30 দিনত কিমান হ'ব? 30 দিনত 1 লাখৰ ওপৰত হ'ব, 1 লাখ 1.5 লাখ টকা। সেইকাৰণে মই বেলেগ কাম চব বাদ কালিৰ পৰা মই চিলিণ্ডাৰৰ গাড়ীত কাম কৰিব যাম। ফাইনেল। এয়া দাদাৰ মাথাত চুলি নাই। পংকজ পাঠকে ফ্ৰী ঔষধ দি আছে চুলিত লগাব, তাকে লগাব পাৰে।